নিজৰ সন্তানক এই 8টা কথা সদায় কওক। শ্ৰীকৃষ্ণ বাণী। সকলো অভিভাৱকে ভাবে যে নিজৰ সৰু শিশুটি ভাল হওক, ডাঙৰ হওক আৰু ভৱিষ্যতে ডাঙৰ মানুহ হওক। কিন্তু বাস্তৱত সকলোৰে সেই ভাগ্য নাথাকে। ফলত অভিভাৱকে তেওঁলোকৰ সন্তানক মানুহ কৰি গঢ়িবলৈ সক্ষম নহয়, যাৰ পৰিপ্ৰেক্ষিতত সেই সন্তান ডাঙৰ হৈ সমাজৰ আৰু দেশৰ ক্ষতি সাধন কৰে, পৰিয়ালৰ সকলো মান সন্মান ধূলিত মিহলাই দিয়ে। এটা কথা সৰ্বদা মনত ৰখা দৰকাৰী যে অধিকাংশ সন্তান কিন্তু নিজৰ মাতা পিতাৰ বাবে বিপথে পৰিচালিত হয়। পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্ক সদায় বন্ধুৰ দৰে হোৱা দৰকাৰী, যাতে তেওঁলোকে সকলো কথা ইজনে সিজনৰ সৈতে ভাগ বতৰা কৰিব পাৰে। যদি সন্তানে মা পিতাক কথা ক'বলৈ সংকোচ কৰে বা লজ্জা কৰে, নাইবা অত্যাধিক ব্যস্ততাৰ বাবে যদি মা দেউতাই সন্তানক সময় দিব নোৱাৰে, তেন্তে সেয়া সন্তানৰ বাবে কোনো প্ৰকাৰে মংগলজনক নহয়। জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্তানক শিকোৱাৰ প্ৰথম দায়িত্বভাৰ পিতৃ মাতৃৰ ওপৰত। মা পিতাৰ হাজাৰ ব্যস্ততাৰ পিছতো কিছু সময় সন্তানক দিয়া দৰকাৰী, কিয়নো পিতৃ মাতৃৰ এটি সৰু বাক্যই সন্তানক পিতৃ মাতৃৰ অনুগত কৰে, আৰু সন্তান পিতৃ মাতৃৰ অনুগত হ'লেহে সন্তানে সদাচাৰ শিকিব পাৰে। ভগৱান শ্ৰীকৃষ্ণই প্ৰত্যেক দিন 8টা কথা নিজৰ সন্তানক মনত পেলাই দিবলৈ উপদেশ দিছিল, আৰু সেয়া তেতিয়ালৈ যেতিয়ালৈ সন্তান ডাঙৰ হৈ নাযায়। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে প্ৰত্যেক পিতৃ মাতৃৰ দায়িত্ব হৈছে নিজৰ সন্তানক মানুহ হিচাপে গঢ় দিয়াৰ, আৰু তাৰ বাবে সন্তানক তলত উল্লেখিত কথাকেইটা সদায় মনত কৰি দিয়া দৰকাৰী। উপদেশ নম্বৰ 1। সন্তানক সদায় সুধিব লাগে যে তোমাৰ গোটেই দিনটো কেনেকৈ গ'ল। অৰ্থাৎ সন্তানৰ প্ৰতিদিনৰ কামৰ প্ৰতি পিতৃ মাতৃয়ে আগ্ৰহ প্ৰকাশ কৰা দৰকাৰী। সন্তান যেতিয়া স্কুলৰ পৰা উভতিব নাইবা ৰাতি আহাৰ গ্ৰহণৰ সময়ত এই প্ৰশ্ন কৰাৰ ফলত শিশু সন্তানৰ শিশু মনে বুজিব যে আপুনি তাৰ বাবে অতি আগ্ৰহী আৰু মনোযোগী, আৰু সেই কথাত সন্তানে ফূৰ্তি পাব আৰু সকলো কথা এফালৰ পৰা ক'বলৈ আৰম্ভণি কৰিব। উপদেশ নম্বৰ 2। সন্তানক সময়ে সময়ে প্ৰশংসা কৰক। শিশু সন্তানক কোনো ভাল কামৰ উৎসাহ অনুপ্ৰেৰণা দিলে, তেওঁক প্ৰশংসা কৰিলে সন্তানৰ আত্মবিশ্বাসক দৃঢ়তা দিয়ে। সন্তানে নিজৰ পাৰদৰ্শিতা দেখুৱালে, কাৰোবাক সহায় কৰিলে অৱশ্যেই তেওঁক প্ৰশংসাৰে উপচাই দিয়া বুদ্ধিমান পিতৃ মাতৃৰ গুণ, আৰু তেনে কৰিলে সন্তানে সফলতাৰ অনুভূতি পাব আৰু সন্তানৰ মনত ভৱিষ্যতে জয়ী হোৱাৰ প্ৰেৰণা যোগাব। উপদেশ নম্বৰ 3। আমি তোমাক বিশ্বাস কৰোঁ। যেতিয়া সন্তানক পিতৃ মাতৃয়ে এই কথা বাৰ বাৰ উনুকিয়াই থাকিব, তেতিয়া সন্তানে নিজেও বিশ্বাস দিবলৈ প্ৰস্তুত হ'ব, পিতৃ মাতৃক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব, যাৰ ফলত পিতৃ মাতৃৰ অমৰ্যাদা হোৱা কোনো কাম কৰাৰ আগতে সন্তানে বহুবাৰ ভাবিবলৈ বাধ্য হৈ পৰিব। উপদেশ নম্বৰ 4। কেতিয়াও সহজতে হাৰ নামানিবা। এই কথাই সন্তানক ধৈৰ্যশীল কৰি তুলিব। কোনো কাম এবাৰত সিদ্ধি নহ'লে যে তেওঁ হতাশ হৈ নাযায়, এটা কাম বাৰে বাৰে কৰিও যদি সমাধা কৰিব নোৱাৰে, তেন্তে সেই কাম কি পন্থাৰে কৰিব পাৰি সেইটো যাতে সন্তানে চিন্তা কৰিব পাৰে, তাৰ বাবে ওপৰৰ কথা বাৰে বাৰে মনত পেলাই দিয়া দৰকাৰী। উপদেশ নম্বৰ 5। মই তোমাক বহুত ভাল পাওঁ। প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ সন্তানক ভাল পায়, তাৰ কোনো দ্বিমত নাই। সেই ভালপোৱা সদায় সন্তানৰ সন্মুখত প্ৰকাশ কৰা অত্যন্ত দৰকাৰী। প্ৰতিদিনে এই কথা প্ৰকাশ কৰা পিতৃ মাতৃৰ বুদ্ধিমান। সন্তান কেতিয়াবা খং আৰু ক্ষোভত থাকিলেও তেওঁক জোৰকৈ সাবটি ধৰি কওক যে মই তোমাক ভাল পাওঁ। দেখিব নিমিষতে তেওঁৰ খং কমি গৈছে। উপদেশ নম্বৰ 6। আনক সহায় কৰিব লাগে। সামাজিক হওক, মানসিক আচৰণ হওক, সেইবোৰ শিশুক শিকোৱাৰ দায়িত্ব পিতৃ মাতৃৰ। সন্তানক আনৰ প্ৰয়োজনত সহযোগী হ'বলৈ সদায় প্ৰেৰণা দিয়া দৰকাৰী, তেতিয়াহে তেওঁ নিজৰ প্ৰয়োজনত আনৰ পৰা সহায় পাব। অসহায় আৰু দুৰ্বল মানুহৰ কাষত থিয় হ'বলৈ সন্তানক শিক্ষা দিয়া দৰকাৰী। সন্তানক বুজাই দিয়া দৰকাৰী যে ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ পৰিণতি সদায় ভয়ংকৰ। তেতিয়াহে সন্তানে সামাজিক দায়বদ্ধতাৰ বিষয়সমূহ বুজিবলৈ সক্ষম হ'ব।
উপদেশ নম্বৰ 7। শিশু সন্তানৰ মতামতক গুৰুত্ব প্ৰদান কৰা দৰকাৰী। তাৰ অৰ্থ এইটো যে পৰিয়ালৰ এজন হিচাপে শিশু সন্তানৰ মতামতৰ বিশেষ গুৰুত্ব নাথাকে যদিও সন্তানে কিবা ওপৰতে কৈ দিলে তেওঁৰ মতামত পোনপটীয়াকৈ অগ্ৰাহ্য কৰা অনুচিত। সেয়া কৰিলে শিশু সন্তান হীনমন্য হৈ পৰিব পাৰে। বিপৰীতে পাৰিলে কোনো বিষয়ত তেওঁৰ মতামত আৰু দৃষ্টিভংগী জানিবলৈ চেষ্টা কৰা উচিত, যিটো বহু পিতৃ মাতৃয়ে নকৰে। এনে কৰিলে সন্তানে নিজৰ পৰিয়ালত তেওঁৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিব, নিজৰ দায়িত্ববোধ শিকিব। এনে পৰিঘটনা শিশু সন্তানৰ লগত ঘটি থাকিলে সন্তানৰ চিন্তা শক্তি বৃদ্ধি হৈ পৰিব। উপদেশ নম্বৰ 8। শিশু সন্তানক ক'ব লাগে যে তুমি যিমানেই ব্যৰ্থ হ'বা সিমানেই শিকিব পাৰিবা। তাৰ অৰ্থ হৈছে জীৱনত সফল হ'বলৈ হ'লে ব্যৰ্থতাক লগত লৈ ফুৰিব লাগিব। জীৱনৰ সাৰ্থকতা সদায় সফলতাৰ দ্বাৰা জোখা নহয়। সফলতা অৰ্জনৰ বাবে মানুহ কিমান আগ্ৰহী, কিমান পৰিশ্ৰমী তাৰ ওপৰতে নিৰ্ভৰ কৰে সফলতা। কোনো কামত শিশু সন্তান ব্যৰ্থ হৈছে বুলি হঠাতে বিৰূপ প্ৰতিক্ৰিয়া নকৰি সন্তানক তাৰ সেই কাম কৰাৰ প্ৰয়াসখিনিৰ বাবে ধন্যবাদ জনাই পিছত বিফলতাৰখিনিৰ পৰ্যালোচনা কৰিলে সন্তানৰ ভুল শুধৰিব। শেষত শেষ কথা নক'লে ভুল হ'ব। আপুনি শিশু সন্তানক যি বিষয় শিকাব সেই বিষয় আপুনি নিজেও পালন কৰা দৰকাৰী। নহ'লে শিশু সন্তানৰ আপোনাৰ প্ৰতি আৰু আপোনাৰ উপদেশৰ প্ৰতি কোনো আস্থা নাথাকিব। কিন্তু বাস্তৱত সকলোৰে সেই ভাগ্য নাথাকে। ফলত অভিভাৱকে তেওঁলোকৰ সন্তানক মানুহ কৰি গঢ়িবলৈ সক্ষম নহয়, যাৰ পৰিপ্ৰেক্ষিতত সেই সন্তান ডাঙৰ হৈ সমাজৰ আৰু দেশৰ ক্ষতি সাধন কৰে, পৰিয়ালৰ সকলো মান সন্মান ধূলিত মিহলাই দিয়ে।